আজি মই লৈ আহিছোঁ পাস্তা ৰেচিপি। তাৰ বাবে লাগিব পিঁয়াজ এটা, নহৰু, জলকীয়া। পানীখিনি গৰম হোৱাত আপোনালোকে পাস্তাখিনি ঢালি দিব। পাস্তাখিনি বেছি সিজিবলৈ নিদিব। এনেদৰে কুটি ল'ব পিঁয়াজখিনি, নহৰু, জলকীয়া আৰু লগতে লাগিব টমেটো চচ। তেলখিনি গৰম হোৱাত আপোনালোকে পিঁয়াজখিনি দি দিব। আৰু নহৰুখিনি আৰু জলকীয়াখিনি তাৰপিছত লাগিব অলপ নিমখ সোৱাদ অনুসৰি। আৰু লাগিব হালধি গুড়ি। তাৰপিছত আপোনালোকে পাস্তাখিনি ঢালি দিব। তাৰপিছত দি দিব টমেটো চচখিনি। মই 2টা পেকেট ইউজ কৰিছোঁ। এনেদৰে ভাজি থাকিব আপোনালোকে 5 মিনিট 10 মিনিটমান। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।